Friends, welcome to Sagoteka SD Vlogs. আজি আমি শ্যামজুলে গৈ আছো এতিয়া ঘৰত বৰ্তমান 5টা বাজিছে ওলাইছো আৰু ঘৰতে ভাত বনাই লৈছো প্লাস মাংস বনাইছিলো এয়া দিগন্ত কি কৰি আছে এয়া মাংস ভৰাই আছে হটকেছত আমি মানে খানাটো লৈ যাম ঘৰতে যেহেতু ঘৰৰ পৰা খানাটো লৈ গলে মানে আমাৰ তাতে সুবিধা হৈ যায় আৰু বহুতখিনি আছো মই তাৰপিছতে দাদু ড্ৰাইভিং সিটত তাৰপিছতে পিছতে আমাৰ আছে দিগন্ত দীপক আৰু প্ৰাঞ্জল এই মুখখন দেখা ঠিক আছে হাই মই মালিকৰ সিটত বহি আছো ঠিক আছে দেখাই আছো আৰু আপোনালোক আমি গৈ আছো শ্বিলঙলৈ আৰু চেৰাপুঞ্জীলৈ এতিয়া আমি আহি নংকু পালোহি আৰু ইয়াতে নংকুত এখন হাইৱে ধাবা আৰু ইয়াত সোমাই এতিয়া আমি চবে চলা বতৰা খাই লওঁ তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক আমি শ্বিলং টাউন পালোহি এতিয়া আহি অলপমান জাম আছিলে সেইকাৰণে টাইমটো বেছি খাই দিছে এতিয়া আমি শ্বিলং টাউনত নোসোমাওঁ শ্বিলঙৰ পৰা আমি ডাইৰেক্ট ওলাই দিম ডাউকি আমি শ্বিলঙৰ পৰা আহি আছো এতিয়া ডাউকিলৈ যাম আজি অলপ গাড়ীৰ ভিৰটো বহুত বেছি পোৱা গৈছে এইটো লোকেশ্যন চাওক কি সুন্দৰ লোকেশ্যন ডাউকি ৰোডত পোৱা যায় ইয়াতে ভিউ পইণ্ট আছে ইয়াতে চবে আমি গাড়ী ৰাখি ল'লোঁ ইয়াতে কি মজা লোকেশ্যন ৱাও খুবেই সুন্দৰ বহুত ভাল লাগিছে চাই সৰুটো ৱাটাৰফলছ হয় আৰু এইফালে দেখাই দিছোঁ চতুৰ্দিশে পাহাৰ মেঘ আৰু ইয়াতে একদম সুন্দৰ লোকেশ্যন এইটো এটা এতিয়া আমি হেৰিত গৈ আছোঁ ডাউকি যাওঁতে এইটো ৰাস্তাতে পোৱা যায় এইফালেও পানী বৈ আছে দেখাই আছোঁ চাইড চাইডটো দেখাই দিছোঁ ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰ ডাউকিৰ
এইটো ৱেলকাম টু বাংলাদেশ টাম্বিল লেণ্ড কাষ্টম ষ্টেচন কাষ্টম ভেট কমিউনিটি এইটো লিখা আছে চিলেট ডিষ্ট্ৰিক্টৰ বাংলাদেশ আৰু আমাৰ এই চাইডে চাওক এই চাইডে আমাৰ এইটো ইণ্ডিয়া আমাৰ এই চাইডে এয়া ইণ্ডিয়াৰ হয় ইণ্ডিয়া বাংলাদেশ ফ্ৰেণ্ডশ্বিপ গেট হয় এইটো আৰু এইফালে এইটো বাংলাদেশৰ এইটো বাংলাদেশৰ এয়া ভাৰত আৰু বাংলাদেশৰ সীমান্তৰ তাঁৰ কাটা হয় আমি এই চাইডে ভাৰতত আছোঁ আৰু সিটো চাইডে বাংলাদেশ ব'লক তাঁৰ কটা বেৰখনো দেখাই গৈ আছোঁ আৰু আপোনালোকক এই কিনাৰেদি এইটো ৰাস্তা আছে ৰাস্তাটো BSFৰ পেট্ৰলিং আছে আৰু যিমান দূৰলৈকে পাওঁ দেখাই গৈ আছোঁ বাৰু আপোনালোককো এয়া তাঁৰ কাটাৰ কিনাৰে কিনাৰে আমি এইটো এটা ৱাটাৰফলছ পাইছোঁহি আহি এতিয়া আমি ডাউকিৰ পৰা ৰিটাৰ্ণ হৈ আছিলোঁ ডাউকিৰ পৰা ৰিটাৰ্ণ হৈ পেলাই আমি হেৰিলৈ গৈ আছোঁ এতিয়া চেৰাপুঞ্জী যাম চেৰাপুঞ্জী যাওঁতেতো বাটতে পোৱা যায় এইটো ৱাটাৰফল চাওক ইয়াতে বহুত ধুনীয়া লোকেশ্যন হয় এইটো সুন্দৰ এতিয়া আমি চেৰাপুঞ্জী যাম দেখাম বাৰু বৰ্তমান ভাবিছোঁ যে আমি ইয়াতে দুপৰীয়াৰ লাঞ্চটো কৰি লওঁ দেখাই আছোঁ বাৰু আপোনালোকক আমি এতিয়া এই ৱাটাৰফলছটো ফ্ৰণ্টত ভাত খাই আছোঁ এতিয়া আমি আহি আছোঁ এছিয়াৰ ভিতৰত ক্লিনেষ্ট ভিলেজ মাউলিনাঙত আৰু বেছি টাইম নাই 3 কিলোমিটাৰমান আছে এইটো ৰাস্তাৰে আহিব লাগে ৰাস্তাৰ দুই কাষটো চাওকচোন কিমান ধুনীয়া আৰু ইয়াতে সোমাই কিবা ভাল লাগি গৈছে পৰিৱেশটো ইমান ধুনীয়া তাতো দেখাম নামি পেলাই বাৰু আৰু ইয়াতে এখন লাইভ ৰোড ব্ৰিজ আছে যিটো গছৰ শিপাৰ হয়তো আপোনালোকৰ বহুতে চাইছে আৰু যিসকলে দেখা নাই তেওঁলোককো দেখাই আছোঁ বাৰু আৰু চোৱাসকলকো দেখাইছোঁ যিমানখিনি পাৰোঁ আৰু দেখাম বাৰু নামি পেলাই ৰোড ব্ৰিজ মাইলিনং পাই গ'লোহি আহি পেলাই মাইলিনঙৰ হেৰি হয় আমি আহি এতিয়া মাইলিনঙৰ হেৰি পালোহি ৰোড ব্ৰিজৰ য'ত তাত আমি গাড়ী পাৰ্কিং কৰিছোঁ পাৰ্কিঙত গাড়ী ৰাখি এতিয়া দেখাই আছোঁ বাৰু গৈ আছোঁ চাওঁ আপোনালোককো লৈ যাম বাৰু এয়া ৰোড ব্ৰিজৰ তললৈ মানে ব্ৰিজখনলৈ আৰু নামি গৈ আছোঁ আৰু এনেকৈ সৰু সৰু ষ্টলবিলাক আছে ইয়াতে বহুতখিনি চিৰি আছে তলত নামিবলৈ নামি যোৱা ৰাস্তাৰ তলত এনেকৈ দোকানবোৰ আছে কেইটকা 10 rupees হা দো 10 টকা না মোক দুটা দিওঁ 20 টকা দিছোঁ জ্বলা দি দিয়ক এয়া এতিয়া দিগন্ত ল'ব ময়ো লৈছোঁ এয়া লাইভ ৰোড ব্ৰিজ হয় চব দেখাই আছোঁ আপোনালোককো কমপ্লিট কিপাৰে হেৰি কৰিছে মানে বনোৱা হৈছে চব কমপ্লিট কিপাৰ মই উঠি গৈ আছোঁ বাৰু দেখাই আছোঁ আপোনালোককো তাতে মানুহবোৰ আছে আজি ফটো উঠি আছে এয়া চব কমপ্লিট কিপাৰ হয় সেইকাৰণে ভিউটো বহুত সুন্দৰ হয় দেখাই আছোঁ আপোনালোককো আৰু ইয়াতে এনেকৈ তলেৰে তাৰ নিজৰা বৈ গৈছে ইয়াৰ
তলৰ পৰা হয় ভিউটো ৰোড ব্ৰিজৰ তললৈ আহিছে এনেকৈ তলৰ পৰা দেখিবলৈ খুবেই ধুনীয়া লাগিছে আৰু পানীবোৰ কিমান চাফা এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা ৰোড ব্ৰিজ চালোঁ যিহেতু সন্ধিয়াও হৈ আহিল নিজৰটো চালোঁ এতিয়া আৰু চেৰাপুঞ্জী যোৱা নহ'ব যিহেতু গতিকে ভাবিলোঁ সন্ধিয়াও আজি হৈ আমি আহিছে, শ্বিলঙতে ৰৈ দিম আৰু তাৰপিছত কাইলৈ যাম আৰু ওলাই দিছোঁ ভাগৰ লাগিছে চেৰাপুঞ্জীলৈ বহুতোৱে আজি শ্বিলঙৰ হোটেলতে থাকি দিম আৰু উঠিব পৰা নাই নামোতেতো ফূৰ্তি কৰি নামি দিলোঁ আৰু এতিয়া উঠিব পৰা নাই আৰু আপোনালোকেও ৰোড ব্ৰিজখন চাই পেলাই কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি পেলাই শ্বিলঙৰ হোটেলত আহি আছোঁ এইটো ৰুম এইটো টিপুল দেখাত খেলা নহয় ফাইনেলি শ্বিলঙৰ মোবাইল চাৰ্জ নাইকিয়া হোটেলৰ ৰুমত এতিয়া পালোঁ ইয়াতে আজি ইয়াতে থাকিম তাৰপিছত কাইলৈ ৰাতিপুৱা যাম চেৰাপুঞ্জীলৈ যিহেতু এদিনত গোটেইখিনি কভাৰ কৰিব নোৱাৰি আজি আমি ডাউকি গ'লোঁ তাৰপিছত ডাউকিৰ পৰা মাইলিনাং আহিলোঁ আৰু মাইলিনাঙৰ আপোনালোকৰ এইখন ৰোড ব্ৰিজখন চালোঁ তাতে মনচুন হোটেলত এজন ভাইটি পালোঁ একদম চালিয়া ভাইটি নামটো কোৱা ভাইটি নামটো বিশ্বজিৎ নাথ একদম আমাৰ ৰহাৰে হয় ময়ো ৰহাৰ তাৰপিছতে এওঁ নামটো কৈ দিয়া ভাইটি নিপুল কুমাৰ নাথ আমি যিখন মনচুন হোটেলত আছোঁ এই হোটেলৰ এইকেইজন আছে দেই আমাৰ ৰহাৰ হয় আহিব আপোনালোক আহিব এই দাদু একদম পূৰা হেৰি দেখাই আছে ইয়াত আহিব একদম মজা ইয়াৰ বিষয়ে মই বাৰু পিছত ক'ম বেলেগ এটা ভিডিঅ' বনাম অ'কে এতিয়া আমি এইটো পিছত ক'ম বাৰু এতিয়া বৰ্তমান আমি ইয়াতে এনজয় কৰিছোঁ বহুত হোটেলত আছোঁ এইখিনি আপোনালোকক দেখাম বাৰু মই পিছতো একদম ভাইটিটোক চালিয়ে লাগিছে দেই দেখিছা হেয়াৰ ষ্টাইল চোৱা তাৰ একদম এতিয়া হোটেল মনচুনত আছোঁ আমি আজি ৰাতিটো ইয়াতে ষ্টে কৰিম আৰু কাইলৈ ৰাতিপুৱা ওলাম চেৰাপুঞ্জীলৈ আজিলৈ শুভৰাত্ৰি মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ গুড নাইট